হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে AH আছামিজ চেনেল ইউটিউবে স্বাগতম। আজিও আমি তোমালোকৰ মাজত লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। গোটেই পৃথিৱীৰ বাবে তুমি হ'লা এক মানৱ, কিন্তু বুজিবা কাৰোবাৰ বাবে তুমিয়েই হোৱা গোটেই পৃথিৱীখন। প্ৰিয় মানুহ সেইজনহে যিয়ে অতীতত খুচৰি নহয়, অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকায়। সুখী হ'বলৈ সেইটো কাম কৰা যিটো কামে তোমাৰ পৃথিৱীৰ সকলো দুশ্চিন্তা দূৰ কৰে। অতীতৰ ভুলৰ বাবে এতিয়া নাকান্দিবা, কাৰণ সেই চকুৰ পানীয়ে তোমাক বৰ্তমান সৌন্দৰ্য দেখা নোপোৱা কৰি তুলিছে। হাঁহিবলৈ টকা পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়পায়। পোৱাতকৈ চোৱাৰ অনুভৱ বেছি সুন্দৰ, কাৰণ পোৱাৰ শেষ আছে কিন্তু চোৱাৰ কোনো শেষ নাই। আজিৰ এই শুভ দিনটোত অতীতৰ সুখ আবদ্ধ হওক তোমাৰ হৃদয়ত, অতীতৰ দুখবোৰ হেৰাই যাওক। আজিৰ পৰাই আৰম্ভ হওক জীৱনৰ কৰ্ম নতুন উদ্যম, আৰু তুমি হোৱা নিপুণ খনিকৰ। পৃথিৱীৰ সকলোতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সকলোতকৈ ডাঙৰ কাম হৈছে নিজকে সংশোধন কৰা। সময় আৰু গুৰুত্ব কাৰোবাৰ পৰা জোৰ কৰি নল'বা। যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে, তেওঁ তোমাক এই দুয়োটাই বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। আমি মৃত্যুলৈ ভয় কৰোঁ, কিন্তু তুমি এই ভয়লৈ জীৱনৰ সম্পূৰ্ণতা বিচাৰি নোপোৱা। এই ভয়ে তোমাক সদায় আগুৰি ধৰিব। যেতিয়া তুমি কোনো এক মাত্ৰাত আগবাঢ়িব খোজা, বা তুমি নিজৰ আত্মাৰ সৈতে সত্য হ'ব খোজা, তেতিয়াই তোমাক আগুৰি ধৰে। নিজৰ মনত দুখবোৰ সাঁচি নাৰাখিবা, সুখবোৰ প্ৰতি মুহূৰ্তত উপভোগ কৰিবলৈ চেষ্টা কৰিবা। হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়াও চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। জয় আই অসম।